যদিও হোলীলৈ মাজত দুদিনমান বাকী আছে, আমি আজি এই স্কুলত আগতীয়াকৈ হোলী পাতি দিলোঁ। তাৰ কাৰণটো হৈছে আজি আছিল শনিবাৰ আৰু শনিবৰীয়া চৰাত আমাৰ সদায় কিবা এটা ক্ৰিয়েটিভ কাম হয় আৰু সেইবাবে আজি আমি এইটো এক্টিভিটিকে কৰোঁ বুলি ভাবিলোঁ, যিহেতু হোলীলৈ বৰ বেছি দিন নাই আৰু ইয়াৰ পিছৰ দিনসমূহত এইখিনি কৰিবলৈ সিহঁতি সুবিধা নাপাবও পাৰে, কাৰণ পৰীক্ষা একেবাৰে ওচৰ পালেহি আৰু আজি একেবাৰে জোখে মাখে পৰি গৈছে। এইখিনি কৰিবলৈ পাই সিহঁতৰ যিহে ফূৰ্তি, আপোনালোকে ভিডিঅ'ত চাই চাগে গমেই পাইছে। আপোনালোকৰ ঘৰতো যদি সৰু সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে এনেকুৱাখিনি কৰিবলৈ দিব পাৰে, কিন্তু লগত এজন ডাঙৰ মানুহ থাকিলে ভাল, যিহেতু সিহঁতি সৰু, গতিকে বহুতখিনি লেতেৰা হ'ব পাৰে। সেয়েহে আমি ইয়াকতো বৰ ধুনীয়াকৈ পালন কৰিবই লাগিব, কিন্তু আৰ্ট লাভাৰ সকলৰ বাবে প্ৰত্যেক দিনাই হোলী, সেইকাৰণে আমি আগতীয়াকৈ অকণমান বেলেগ ধৰণে হোলী বা ফাকুৱা উদযাপন কৰোঁ। আৰু মই জানো আপোনালোকৰ মাজতো বহুত এনেকুৱা ক্ৰিয়েটিভ মানুহ আছে, যাৰ বহুত ধুনীয়া ধুনীয়া আইডিয়াছ আছে। আমাকো সেইখিনি আমি চেষ্টা কৰিম। বাই বাই।